টুমনি বৰা সাংস্কৃতিক বিভাগৰ দুয়োগৰাকী সম্পাদক বাবলু হাজৰিকা আৰু নীলেশ পল গোস্বামীক এখন ফুলা বিহুৱানেৰে তেখেতক মৰম যাচিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এটি জাপিৰে সাংস্কৃতিক বিভাগৰ সভাপতি মনজ্যোতি হাজৰিকা, আমি সাংস্কৃতিক বিভাগৰ তৰফৰ পৰা তেখেতক এটি জাপি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। বিংশতিতম জামুগুৰি বহাগী মেলাৰ এই অনুষ্ঠান চিৰস্মৰণীয় হৈ থাকক তাৰ কামনাৰে আমি মনটুমনিলৈ আগবঢ়াই দিছোঁ। ধন্যবাদ। আচলতে মোৰ এজন ককাইদেউ আছে চিনাকি নিৰঞ্জন কাই বুলি মাতোঁ। আমি গুৱাহাটীত প্ৰায় লগ পাই থাকোঁ আৰু তেখেতৰ পৰা বহুতখিনি শিকিছোঁ। বিভিন্ন আমাৰ বিহু গীত, বিহু নাম আমি একেলগে কাম কৰোঁ, ইটোতো কাম কৰোঁ। আৰু এজন ককাইদেউ লগ পালোঁ, যোনটো আমি একেলগে কৰিছিলোঁ বহুত বছৰৰ মূৰত লগ পালোঁ। ভাল লাগিছে। ইমান ঠাণ্ডাকৈ হৈ থাকিলে নহ'ব, আস্তে আস্তে গৰম হ'ব লাগিব, হয় নহয়? ধন্যবাদ। এবাৰ এটি চেল্ফি চেল্ফি গাব লাগিব। তাৰ আগতে সুন্দৰ এটি বিহু গীত গাইছোঁ। আমাৰ সকলোৰে চিনাকি, সকলোৰে মৰমৰ যিটো গীত, সুন্দৰ গীত আপোনালোকে সকলোৱে শুনিছে, সকলোৱে ভাল লগা, সকলোৱে ভাল পোৱা গীত। ৰঙালী বিহুৰে কথা হয়নে? চতে গৈয়ে গৈয়ে বহাগে ভাল দেখিছে
বাহৰে লাহৰি গগনা জানো উলু বজাৱা উলু বজাৱা বিহু থাকে মানে বিহুকে বিনাবা বিহু গ'লে বিনাবাকা আমাৰ বামুণী সময় নহ'লে বিহুতেই আমাৰ সকলো বৃহত্তৰ অসমীয়া জাতিক একগোট কৰি ৰাখিছে হয়নে আৰু আমি এনেকুৱা সময় আহি পৰিলে সদায় সকলো একগোট হৈ থাকিব লাগিব হয় বিহু থাকে মানে বিহুকে বিনাবা জানো বিহু গ'লে